নমস্কাৰ পুনৰবাৰ সকলোকে পঢ়াশালীৰ আন এটা ভিডিঅলৈ আদৰণি জনাইছো আজি মই ফ্ৰেকশনৰ সেকেন্ড পাৰ্টটো লৈ আহিছো আৰু ফাৰ্স্ট পাৰ্টটো যিহতে চোৱা নাই লিংকটো তলত দিয়া থাকিব তোমালোকে গৈ চাই লবা আৰু তাতে আমি শিকিছিলো ফ্ৰেকশন কি ফ্ৰেকশনৰ টাইপস সমূহ তাতে ডিসকাস কৰিছো আৰু আজিৰ এই ভিডিঅটোত আমি ফ্ৰেকশন বিলাক কেনেকৈ যোগ বিয়োগ পূৰণ হৰণ এবিলাক কৰে এবিলাক শিকিম আৰু এটা বস্তু শিকিম যেনেকুৱা ধৰা কেইটামান ফ্ৰেকশন দিয়া থাকিলে কোনটো ডাঙৰ কোনটো সৰু মানে ইহতৰ মাজত কম্পেয়াৰটো কেনেকৈ কৰে এবিলাক শিকিম সো বলা ভিডিওটো স্টার্ট কৰো প্ৰথমে দিয়া আছে এডিশন অফ সিম্পল ফ্ৰেকশন মানে সিম্পল ফ্ৰেকশন কেনেকৈ যোগ কৰে এটো শিকিম when denominators are same যেতিয়া হৰবিলাক সেম দিয়া থাকিব তো সাপোজ দুটা ভগ্নাংশ লৈছো 3/5 plus 8/5 ধৰা এই দুটা ভগ্নাংশ দিয়া আছে আৰু ভগ্নাংশ দুটা যোগ কৰিব দিছে সো ইয়াতে হৰ দুটা সেম আছে তেনেহলে কি কৰিম হৰটো আমাৰ সেমে থাকিব আৰু এই লব দুটাক আমি যোগ কৰি দিম তো 3 আৰু 8 যোগ কৰি দিলে আমাৰ হ'ব आंसर 11/5 ক্লিয়াৰ এতিয়া কোৱা এটো কি ভগ্নাংশ এটো এটা অপকৃত ভগ্নাংশ যেতিয়া আমি आंसरটো অপকৃত ভগ্নাংশ পাম তেতিয়া আমি এটক মিশ্র ভগ্নাংশলৈ কনভার্ট কৰি দিম তো এতিয়া আমি 11 টক যদি 5 এৰে হৰণ কৰি দিও দুইবাৰ যাব 10 বাকি থাকিল আমাৰ 1 এটক আমি মিশ্র ভগ্নাংশলৈ কেনেকৈ লিখিম হৰটো আমাৰ সেমে থাকিব হেই যে মানে ভাগফলটো পাইছো এটো আমাৰ সন্মুখত আহিব আৰু ভাগশেষটো ওপৰত উঠি যাব ক্লিয়াৰ এটো হ'ব আমাৰ आंसर আৰু এটা লৈছো এটো তো কি আছে হৰ দুটা সেম আছে তেনেহলে আমাৰ आंसरটো হৈ যাব 3 আৰু 7 আৰু 2 প্লাস কৰি দিলে 9 এটো দেখা এই তিনিটোৰে 9 টক হৰণ যায় কেইবাৰ যায় তিনিবাৰ তো আমাৰ आंसरটো 3 বুলিও লিখিব পাৰি ক্লিয়াৰ নেক্সট when denominators are different যেতিয়া হৰবিলাক বেলেগ বেলেগ থাকিব তো দুটা ভগ্নাংশ লৈছো সোয়া ভগ্নাংশ দুটাৰে কি হৰ দুটা বেলেগ বেলেগ আছে এনেকুৱা ধৰণৰ থাকিলে কি কৰিম প্ৰথমে হৰ দুটাৰ এলসিএম উলাই লম আমার এলসিএম তো কি উলাইছে 7 5 গুণ 35 এটো আমার এলসিএম এতিয়া চাবা 5 ৰ লগত কি পূৰণ দিলে 35 টো পোৱা যায় হাত তো এই 2 ৰ লগত 7 টো আমি পূৰণ কৰি দিম প্লাস 7 ৰ লগত কি পূৰণ দিলে 35 পাম 5 এই 3 টোৰ লগত এই 5 টো আমি পূৰণ কৰি দিম এটো হৈছে আমাৰ आंसर 29/35 তোমালোকে ধৰিব পাৰিছা কেনেকৈ কৰে যেতিয়া মানে হৰবিলাক বেলেগ বেলেগ থাকে সাবট্ৰেকশন অফ সিম্পল ফ্ৰেকশন এতিয়া সিম্পল ফ্ৰেকশনৰ বিয়োগটো শিকিম তো প্ৰথমে চাম when denominators are same যেতিয়া হৰবিলাক সেম দিয়া থাকিব তো Suppose দুটা ভগ্নাংশ দিয়া আছে ইয়াতে সোয়া হৰ দুটা কি সেম আছে তেনেহলে আগৰ দৰে কি হ'ব আমাৰ হৰটো সেমে থাকিব আৰু লব দুটাৰ মাজত এতিয়া বিয়োগ হ'ব মানে প্ৰথমটোৰ পৰা সেকেন্ডটো বিয়োগ তেনেহলে আমাৰ হ'ব 3/9 সোয়া এটো 3 1 গুণ 3 3 গুণ 9 এটো আমাৰ आंसर হ'ব কি 1/3 ক্লিয়াৰ আৰু এটা লৈছো সোয়া এটৰো কি সেম আছে হৰ দুটা এতিয়া হৰটো সেমে থাকিব আৰু 3 ৰ পৰা সৰি 5 ৰ পৰা 3 টো বিয়োগ দিলে আমাৰ হ'ব आंसर টো 2 এই 2 টো আৰু এই 2 টো ক্যান্সেল গলে আমাৰ आंसर হ'ব কি 1 বুজিছা নেক্সট
when denominators are different যেতিয়া হৰবিলাক বেলেগ বেলেগ থাকে সোয়া এই ভগ্নাংশটোৰ কি হৰ দুটা বেলেগ বেলেগ যেতিয়া এনেকুৱা ধৰণৰ থাকিব আমি কি শিকিছিল হৰ দুটাৰ এলসিএম ওলাব লাগে 7 3 7 3 হাত গুণ 21 এইটো হল আমাৰ এলসিএম এতিয়া সোয়া হাতৰ লগত কি পূৰণ দিলে আমি 21 পাম 3 এই 3 টো আমি ওপৰৰ দুইটোৰ লগত পূৰণ কৰিম বুজিছা নেক্সট 3 টোৰ লগত কি পূৰণ দিলে 21 পাম হাত এই 1 টোৰ লগত হাতটো পূৰণ কৰিলে 3 2 গুণ 6 - 7 গুণ 7 আৰু তো এতিয়া সোয়া এই হাতৰ পৰা সরি 6 এর পৰা 7 টো বিয়োগ দিলে কি হ'ব -1 এটাই হল আমার आंसर -1/21 ক্লিয়ার নেক্সট মাল্টিপ্লিকেশন অফ সিম্পল ফ্র্যাকশন এতিয়া সিম্পল ফ্র্যাকশনৰ পূৰণটো শিকিম সপোজ দুটা ভগ্নাংশ লৈছো সোয়া যেতিয়া ভগ্নাংশ দুটা পূরণ কৰিব দিব কি কৰিম ওপৰে ওপৰে পূৰণ কৰিম আৰু তলে তলে পূৰণ কৰিম মানে লবটোৰ লগত লবটো পূৰণ হ'ব আৰু হৰটোৰ লগত হৰটো পূৰণ ক্লিয়াৰ তো লব দুটা পূৰণ কৰিলে কি হ'ব 3 গুণ 3 আৰু হৰ দুটা পূৰণ কৰিলে 2 গুণ 6 এটো হল আমাৰ आंसर ক্লিয়াৰ নেক্সট আৰু এটা Suppose এই দুটা দিছে ভগ্নাংশ কি কৰিম ওপৰ দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 9 4 গুণ 30 আৰু 7 5 গুণ এটো হল आंसर কিন্তু এতিয়া সোয়া এটো কি ভগ্নাংশ এটো হল অপকৃত ভগ্নাংশ তো আমি এটো মিশ্র ভগ্নাংশলৈ কনভার্ট কৰিব লাগিব তো 35 এর আমি এই 36 টো হরণ দিলে কি হ'ব একবার যাব আমাৰ বাকি থাকিব তার মানে आंसर তো হবো 1/30 এইটো হল आंसर ক্লিয়ার বুজিব পাৰিছে তোমালোকে নেক্সট এতিয়া চাম ডিভিজন অফ সিম্পল ফ্র্যাকশন এতিয়া সিম্পল ফ্র্যাকশনৰ হৰণটো চাম Suppose দুটা ভগ্নাংশ দিয়া আছে এই দুটা হৰণ দিয়া আছে যেতিয়া হৰণ কৰিব দিব মনত ৰাখিবা প্ৰথম ভগ্নাংশটো সেমে থাকিব তাৰ পিছত এই হৰণটো আমি পূৰণ লিখিম ক্লিয়াৰ আৰু যেতিয়া পূৰণ লিখিম তাৰ পিছত ভগ্নাংশটোৰ ইনভাৰ্সটো লিখিম ক্লিয়াৰ মানে এটোৰ ইনভাৰ্সটো কি হ'ব 7/6 মানে উলটি যাব ক্লিয়াৰ এতিয়া তো আমি পামে কিয় মিডলত পূৰণ আহি গৈছে তেনহলে ওপৰটো পূৰণ কৰি দিম আৰু তলটো পূৰণ কৰি দিম আৰু এটা কথা চাবা এই 3 ৰে আমি 6 টো ক্যান্সেল কৰিব পাৰো তেনহলে আমাৰ 2 আহিব তাৰ মানে কি হল ভগ্নাংশটো 1/4 * 7/2 এতিয়া পূৰণ কৰি দিয়া 8 গুণ 4 গুণ ক্লিয়াৰ আৰু এটা বস্তু Oh, sorry, ইয়াতে হৰণ হ'ব এতিয়া কি কৰিম প্ৰথমটো সেমে থাকিব তাৰ পিছত এই হৰণটো পূৰণ লিখিম আৰু এটো ইনভাৰ্সটো লিখিম এতিয়া পূৰণ কৰিম 8 গুণ হলো আৰু 3 হাত গুণ ক্লিয়াৰ নেক্সট কম্পেয়াৰিং অফ সিম্পল ফ্র্যাকশন এতিয়া সিম্পল ফ্র্যাকশনৰ কম্পেয়াৰিং টু হিকি মানে কোনটো ডাঙৰ কোনটো সৰু কেইটামান যদি ভগ্নাংশ দিয়া থাকে এবিলাক কেনেকে ভাগ কৰে এবিলাক চাম তো প্ৰথমে হিকিম when denominators are same যেতিয়া
হৰবিলাক সেম দিয়া থাকিব তো কেইটামান ভগ্নাংশ লৈছো চাবা या সোয়া কেইটামান ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ কেইটাৰ ভিতৰত কোনটো ডাঙৰ যেতিয়া হৰবিলাক সেম দিয়া থাকিব তেতিয়া নিউমাৰেটৰ মানে লববিলাক সাম লব যেটো ডাঙৰ হ'ব হেতু ভগ্নাংশই ডাঙৰ তো লব কোনটো ডাঙৰ আছে এই 9 এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ এই কেইটাৰ ভিতৰত ক্লিয়াৰ আৰু সৰুটো কোনটো হ'ব 2/7 ধৰিব পাৰিছা আৰু এটা লৈছো এটো সেম কি হৰবিলাক সেম আছে 1330 তো এতিয়া আমি কি চাম লববিলাক কোনটো ডাঙৰ হ'ব তেনেহলে আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব 10/13 আৰু আটাইতকৈ সৰুটো কোনটো হ'ব 2/13 ক্লিয়াৰ নেক্সট এতিয়া when numerators are same এতিয়া যদি লববিলাক সেম দিয়া থাকে তেনেহলে কোনটো ডাঙৰ হ'ব এইবিলাক চাম So, একেটা ভগ্নাংশৰ কি হৰবিলাক সরি লববিলাক সেম দিয়া আছে 7 তেনেহলে আমি কোনটো ডাঙৰ কোনটো সৰু কেনেকৈ বুজিম এবাৰ আমি হৰবিলাক চাম হৰ যেটো সৰু হ'ব এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ ক্লিয়াৰ তো হৰ কোনটো সৰু আছে এইটো তাৰ মানে এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ এই কেইটাৰ ভিতৰত তেনেহলে সৰুটো কোনটো হ'ব সৰু হ'ব ডাঙৰ কোনটো আছে 10 তাৰ মানে এইটো আটাইতকৈ সৰু ভগ্নাংশ ক্লিয়াৰ Next আৰু এটা এক্সাম্পল লৈছো সোয়া এটো সেম নিউমাৰেটৰ সেম আছে তেনেহলে আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব 11/3 আৰু আটাইতকৈ সৰু ভগ্নাংশটো কোনটো হ'ব 11/10 ধৰিব পাৰিছা তোমালোকে এতিয়া আছে এলসিএম মেথড এতিয়া এলসিএম মেথডৰে চাম কোনটো ভগ্নাংশ সৰু কোনটো ডাঙৰ তো প্ৰথমে কেইটামান ভগ্নাংশ ধৰি লও 1/2 3/4 তাৰপিছত আছে 5/6 সাপোজ এইকেইটাই লৈছো এলসিএম মেথডত কি কৰা হয় ভগ্নাংশ বিলাকৰ হৰ বা লব কেইটাৰ এলসিএম ওলোৱা হয় কিয় ওলোৱা হয় কাৰণ এলসিএম ওলাই আমি হৰ বা লব কেইটা মানে ইকুৱেল কৰি লও তেতিয়া আমি ধৰিব পাৰো যে কোনটো ডাঙৰ কোনটো সৰু এটো তো আমি ইকুৱেলই অলপ আগত তো এতিয়া চোৱা কেনেকৈ কৰিম এটা আগত প্ৰথমে লিখি লৈছো 5/6 So, প্রথমে কি কি আছে ইয়াতে 2 4 6 এই হরকেটার এলসিএম 2 4 6 তিনবে যাব তো আমার এলসিএম কি ওলাইছে 2 2 গুণ 4 4 3 গুণ একদম এলসিএম ওলাইছে তো এলসিএম টো প্রথমে ইয়াতে লিখি লও ওটেকেটা এতিয়া কি আছে ভগ্নাংশ 1/2 এতিয়া সোয়া এই দুইটোৰ লগত কি পূৰণ দিলে 12 টো পোৱা যায় 6 তো ইয়াতে আমি 6 পূৰণ আৰু যদি হৰটোৰ লগত 6 পূৰণ দিছো আমাৰ লবটোৰ লগতো 6 পূৰণ দিব ইয়াতে সেম এনেকৈ ইয়াতে আছে 3/4 ভগ্নাংশটো এতিয়া সাম এই 4 ৰ লগত কি মাল্টিপ্লাই কৰিলে 12 পোৱা যায় 3 তো ইয়াতো 3 পূৰণ
ইয়াতে আছে 5/6 6 ৰ লগত কি মাল্টিপ্লাই কৰিলে 12 টো পোৱা যায় 2 ইয়াতে 2 এতিয়া লববিলাক পূৰণ কৰিব তো 6 ইয়াতে হ'ব 3 3 গুণ 9 আৰু ইয়াতে হ'ব 5 2 গুণ 10 এতিয়া চোৱা ইয়াত হৰবিলাক সেম হৈছে না নাই হৈছে তেনেহলে আমি এতিয়া চালেই ক'ব পাৰিম যে কোনটো ডাঙৰ কোনটো সৰু কোনটো ডাঙৰ হ'ব 10/12 মানে 5/6 টো আটাইতকৈ ডাঙৰ ক্লিয়াৰ তাৰ পিছত সৰু কোনটো হ'ব 6/12 তো 6/12 মানে 1/2 এইটো আটাইতকৈ ক্লিয়াৰ ধৰিব পাৰিছা তোমালোকে এলসিএম মেথডৰে কেনেকৈ কৰে তোমালোকে যদি লগ কেইটাৰ এলসিএম উলিয়াব বিচৰা উলিয়াই চাও নেক্সট क्रॉस मल्टीप्लिकेशन मेथड এতিয়া क्रॉस मल्टीप्लिकेशन আরে सपोज দুটা ভগ্নাংশ লৈছো প্রথমে আমি দুটা ভগ্নাংশৰে চাম क्रॉस मल्टीप्लिकेशन मेथड মানে কি প্রথম ভগ্নাংশৰ লবটোৰ লগত দ্বিতীয় ভগ্নাংশৰ হৰটোৰ পূৰণ কৰিব লাগে তাৰ মানে এইটোৰ লগত এইটো এইটো লগত এইটো পূৰণ কৰি দিলে হ'ব 7 আৰু প্ৰথম ভগ্নাংশৰ হৰটোৰ লগত দ্বিতীয় ভগ্নাংশৰ লবটো পূৰণ কৰিব লাগে তাৰ মানে এইটো লগত এইটো 3 2 গুণ 6 কোনটো ডাঙৰ 7 ডাঙৰ 7 মানে কি 1/3 তাৰ মানে 1/3 টো ডাঙৰ ভগ্নাংশ ক্লিয়াৰ এতিয়া তিনিটা লৈ যাও ভগ্নাংশ তিনিটা ভগ্নাংশ ললে by 3 7/4 6/5 সেটা সাইবটা ভগ্নাংশ লিখছো এইটোৰো সেম প্রথমে আমি এই দুটা ভগ্নাংশের উপর কম্পেয়ার করব তো 4 এর লগত 2 টো পূরণ করে দিলে 4 2 গুণ 8 আর 3 এর লগত 7 কোনটো ভগ্নাংশ ডাঙৰ হৈছে 7/4 এইটো ডাঙৰ তো এতিয়া এই 7/4 আৰু 6/5 এই দুটাৰ লগত কম্পেয়াৰ কৰিম তো এই দুটা কম্পেয়াৰ কৰিলে দেখি হ'ব 5 7 গুণ 35 আৰু 4 6 গুণ 24 কোনটো ডাঙৰ হৈছে 35 35 টো মানে কি এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ ক্লিয়াৰ আৰু যদি এতিয়া সুধে সৰু ভগ্নাংশটো কোনটো এতিয়া চোৱা সৰু যেতিয়া সুধিব এই দুটাৰ ভিতৰত সৰু কোনটো হৈছে এইটো মানে কি 2/3 এতিয়া এই 2/3 লগত এই 6/5 টোৰ কম্পেয়াৰ কৰিছা ক্লিয়াৰ তো এইটো লগত এইটো কৰিলে 9 আৰু 3 6 গুণ কোনটো সৰু হৈছে এইটো সৰু মানে এইটো মানে 2/3 টো আটাইতকৈ সৰু ভগ্নাংশ এই কেইটাৰ ভিতৰত ক্লিয়াৰ তোমালোকে ধৰিব পাৰিছা গতিকে আজিলৈকে এইখিনি আছিল নেক্সট ভিডিওত আমি ভগ্নাংশৰ বাকি থকা পাৰ্ট বিলাক শিকিম আৰু কেইটামান কোশ্চেন আলোচনা কৰিম এক্সামত অহা কোশ্চেন বিলাক ফ্ৰেকশনৰ ওপৰত তো আজিৰ এই ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা নমস্কাৰ